বন্ধুসকল মোৰ নিজৰ গাঁওখন এৰি আকৌ আহিলোঁ গুৱাহাটী চহৰলৈ নাহিলেওতো নহয় আহিবই লাগিব কাম কৰিবই লাগিব তথাপিতো মই কিছু ভিডিঅ' ৰাখিছোঁ গাঁৱৰ যেতিয়া আমাৰ ধানৰ খেতি হয় আপোনালোক সকলোৱে জানে সেউজীয়া হয় তাৰপিছত সোণালী হয় এতিয়া আমাৰ পথাৰখন খুবেই ধুনীয়া লগা হৈছে মানে হালধীয়া হৈ গৈছে বেহাৰৰ খেতি কৰাৰ কাৰণে তাৰে কিছু দৃশ্য আপোনালোকক দেখাম কলৈকো নাযাবা চাই থাকিবা एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह दे ओ पा ক'ত আহিছা এইয়া হাই হেল্ল' বৰ ধুনীয়া লাগিছে বাবু লাজ কৰিছা নেকি এইটো কোনে নাচোৱে বাবু পৰি যাবি চাই থাকক ধুনীয়া হালধীয়া হৈ গৈছে मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ আপোনালোকৰ চাওক কি ধুনীয়া লাগিছে পথাৰখন এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি আৰু শ্বেয়াৰ কৰিবি পিছলৈ আৰু চাব পাবা বহুত ধৰণৰ চেষ্টা কৰিম ধন্যবাদ।